Hello everyone, মই দিব্যজ্যোতি গগৈয়ে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু যি সকলে মোৰ মিনি ব্লগ চাইছে তেওঁলোকেতো ইতিমধ্যে গম পাইছেই আমি কলে গৈ আছো আমি মানে মই আৰু মোৰ লগৰজনী গৈ আছো অসম নাগালেণ্ডৰ হিমাতে থকা মৰঙিয়াল চুকাফা পাৰ্কলৈ আৰু আপোনালোকক ইয়াৰ চাৰিওকাষটো দেখুৱাই দিছো ইমান এটা ধুনীয়া পৰিবেশ চাৰিওফালে হেউজিয়া পথাৰ এই উদ্যানখন আমাৰ একেবাৰে নিচেই ওচৰতে আৰু এই উদ্যানখন গঢ় দি তুলিছে এটা উদ্যমী আত্মসহায়ক গোটে নাম হৈছে চুকাফা আত্মসহায়ক গোট আৰু এয়া আমি গৈ গৈ পাইছোগে আমাৰ ডেষ্টিনেশ্যন আৰু আজি যেহেতু 2 ডিসেম্বৰ অসম দিৱস সেয়েহে ইয়াত উদযাপন কৰা হৈছে অসম দিৱস আৰু আমাৰ গাঁৱৰ লগতে নকছাৰী অঞ্চলৰ বহুতো সৰু সৰু কণকণ মইনা মইনী ইয়াত অংশগ্ৰহণ কৰিছে ইয়াত এতিয়া হৈ আছে চিত্ৰাংকন প্ৰতিযোগিতা ক খ আৰু গ শাখাত অনুষ্ঠিত হৈছে আমি এয়া চিত্ৰাংকনৰ পিছতে আৰু এটা সৰুকৈ সাংস্কৃতিক অনুষ্ঠানো আছে ওচৰৰে মইনা মইনীহঁতে ইয়াত অংশগ্ৰহণ কৰিছে বলক আপোনালোকক দেখুৱাম Double money. I said. What's this any? I said. I said. No. Dunia lagi sih. Si tangga tu apa ni? এয়া চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে কণকণ মইনা মইনীহঁতে পুৰা একদম ছবি অঁকাত ব্যস্ত আৰু এয়া বিচাৰকসকলে পুৰা তদাৰক কৰি আছে কেনেকৈ কি কৰিব লাগিব আৰু এইটো চক এটা ভিউ ইমান এটা ধুনীয়া পৰিৱেশ মানে কি কম আৰু এতিয়া য'ত দেখিলে যে ছবি অঁকা মানে চিত্ৰাংকন হৈ আছে সেইটো মানে এটা খোলা মঞ্চ হিচাপে ৰখা হৈছে ইয়াত মাজে মাজে হৈ থাকে কিবা কিবি অনুষ্ঠান আৰু পিছে পৰে আপোনালোকক আহিলে দেখুৱাম আৰু এয়া ঝুলনা ঝুলি আছে বৰ্তাৰ ছোৱালী আৰু দদাই ছোৱালী আমাৰ এয়া আহোমৰ ঐতিহাসিক দদাই ছোৱালী ঝুলনা ঝুলি আছে মহিলাবিলাক নিদি পিনি ঝুলনা ঝুলি আছে আমি আমাৰ মানপত্ৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে আমি আমন্ত্ৰণ জনাইছো খাবলৈ আহিছো দেই পাহাৰৰ মাজত যিহেতু আমাৰ বাৰে কৈ দিয়া ক'লে আহিছো গাইস আমি পাহাৰলৈ আহিছিলো আমি ড্ৰয়িং কৰিবলৈ মই ঘৰ আৰু গছ সেইখিনি দেখিলোগে আমি চাও খাম এতিয়া চাহ খাম দে নামটো কৈ দিয়া আমাৰ নামটো কি মোৰ নাম দেৱী গগৈ কৃষ্ণ এয়া মায়াবাই ঢেৰ পইচা হিচাপ কৰি আছে দেই এয়া ৰহি চিৰা মুড়ি পিঠাগুড়ি দে আৰু দে তামোল পাণ চাহ খাইছে এয়া মায়াবাই পুৰা পইচা হিচাপ কৰি আছে আৰু এইটো এটা ধুনীয়া নেচাৰেল পিকনিক স্পট হয় আপোনালোক আহিব পাৰে পিকনিক খাবলৈ আৰু বহুতে হয়তো আহিছে ইয়ালৈ এয়া খানা বনি আছে কি বনাইছে অ ভাইকন্দা কি বনাইছে এয়া ডিম বইল কৰি থৈছে কি খুন্দিছে নো ৰচুনা আদা গাহৰি মাংস ওলাইছে নি পাছত ওলাব আহিছে শাক কাটিছে নি খানা কিহে আজি ৰহি ওলাব নেকি আকৌ ৰহি ওলাই আছে 150 টকীয়া বেছি দাম নহয় আৰু কফি ওলাইছে ইডলি ওলাইছে এয়া গাহৰি বনাই আছে দেই এয়া আমাৰ দদাই বনাই আছে দুজন
এয়া মেইন ৰান্ধনি দে মেইন ৰান্ধনি অকমান জুম কৰি দিওঁ এইয়া ওলকবি গাহৰি বইল কফি খাই লওঁ নাপাই চিয়াৰ্ছ আমি শাক কাটি আছো শাক কাটি এইটো সামনে লগাই দিবি দেখাব লাগিছিল নাই নহয় এতিয়া সেয়া ঐ তললে কৈ দিম যে তই এডোখৰ লৈ থাক হাতত আৰু আমি ইয়াত এই অলপ শাক কাটি দিলোঁ এয়া অলপ দেখুৱাই দিছোঁ কি কি হৈ আছে কি কি নাই হোৱা যিহেতু গাঁৱৰে জীয়ৰী আৰু এইবোৰ আটাইবোৰ আমাৰ গাঁৱৰে মানুহ হয় আৰু পাৰ্কখনো আমাৰ গাঁৱৰে বুলি ক'ব পাৰি আমি লোকেল সেয়েহে আমি ইয়াত কাম কৰি দিছোঁ অলপ আৰু এয়া দেখাই দিছোঁ আৰু অলপ কি কি হৈ আছে নাই হোৱা অলপ অলপকৈ আৰু যি পাৰিছোঁ দেখাই গৈছোঁ দেই আৰু এইবোৰ যিসকলে মানে ইয়াত অংশগ্ৰহণ কৰিছে বা যিসকল আহিছে তেওঁলোকক খাবলৈ দিয়া হ'ব আৰু আমি অলপ ৰিচিপশ্যনতো লাগি দিব লাগিব যিহেতু মানুহ কম আছে ইয়াত আৰু ইয়াৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক মিনি ব্লগটোত অকণমানকৈ দেখাই দিছিলোঁ কিন্তু বৰ ভালকৈ ধৰিব পৰা নগ'ল আৰু বৰ বেছি দেখাবও নোৱাৰি যিহেতু টাইমিংটো কম থাকে আৰু সকলোখিনি কভাৰ কৰাটো পচিবলো নহয় আৰু ইয়াত দেখাই আছোঁ আপোনালোকক এটা ধুনীয়া পৰিৱেশ আপোনালোকে আপোনালোকৰ এটা দিন ইয়াত অতিবাহিত কৰিবহি পাৰিব ফেমিলিৰ লগত এটা ধুনীয়া ফেমিলি টাইমো হৈ যাব আপোনালোকৰ এয়া দেখাই আছোঁ এইবোৰ আমাৰ সকলোবোৰ গাঁৱৰে মানুহ হয় ধুনীয়াকৈ হাঁহি দিছে মই ভিডিঅ' কৰা দেখি আৰু ধুনীয়াকৈ সকলোৱে ছাপৰ্টো কৰিছে এয়া দেখাই আছোঁ আপোনালোকক পাহাৰ আৰু ভৈয়ামৰ এটা ধুনীয়া সমন্বয় ক্ষেত্ৰ আৰু ইয়াত আপোনালোকে ব'টিং কৰিব পাৰিব মই আগতে কৈছোঁৱে আপোনালোকক আৰু জিপ লাইনিঙৰো সুবিধা আছে আৰু ইয়াত আপোনালোকে নিজে বনায়ো খাব পাৰিব আৰু আপোনালোকে বিচাৰিলে ইয়াৰ মানে মেম্বাৰসকলে আপোনালোকক বনায়ো দিব আৰু তাৰ সলনি আপোনালোকে কিবা এটা পে' কৰিব লাগিব আৰু ইয়াত দেখুৱাই আছোঁ আপোনালোকক পাৰ্কখনৰ অলপ অলপ দৃশ্য আপোনালোকে চাই যাওক এটা ডাঙৰ এৰিয়া কভাৰ কৰি আছে এই পাৰ্কখনে আৰু ইফালে চুমনিও আছে এইবোৰ দেখাই আছোঁ আপোনালোকক এটা মানে বহুত ডাঙৰেই অঞ্চল বুলি ক'ব লাগিব গুণ কি নাচিবা গুণগুণ বৰ ধুনীয়া লাগিছে দেই আৰু এয়া অংশগ্ৰহণকাৰী সকলোকে মানপত্ৰ প্ৰদান কৰা হৈছে তেওঁলোকক আচলতে উৎসাহ জনাবৰ বাবেই মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এইবিলাক বাৰু চিলেক্ট কৰিছেই কিন্তু তাৰ উপৰিও সকলোকে মানে এখন এখন মানপত্ৰ দিছে যাতে তেওঁলোকে আগলৈও উৎসাহ পায় এইবোৰ কৰিবলৈ আৰু এয়া গায়ন বায়নো প্ৰদৰ্শন কৰা হৈছে এইবোৰ আচলতে আমাৰ গাঁৱৰে সৰু সৰু ল'ৰা ছোৱালী আৰু তেওঁলোকক শিকোৱা হৈছিল আজি প্ৰায় 2 মাহমান হৈছে শিকোৱা আৰু পাৰিছেও বাৰু বহুতখিনি আৰু চাৰিওফালটো দেখুৱাই দিছোঁ এয়া কিমান মানুহ আছে এয়া পূৰা গায়ন বায়ন হৈ আছে আৰু এইফালে এই ঘৰটো দেখিছে যে ইয়াত চাউলুং চুকাফাৰ এখন ফটো আছে আৰু ইয়াত আহোমৰ কিবা কিবি নিয়ম কৰি আছে কি হৈ আছে মই বাৰু সেইখিনি ক'ব নোৱাৰিম কাৰণ মই ওপৰলৈ নগ'লোঁ আৰু মাজতে আহি আমি খানাও খাই ল'লোঁ সেয়াও দেখাই দিছোঁ আপোনালোকক সকলোবোৰ দেখাইছোঁ যেতিয়া প্ৰগ্ৰেম শেষ হোৱাই নাই এতিয়াও বহুতো বাকী আছে ৰাতিলেও আছে প্ৰগ্ৰেম নাটক আছে নীলা পাহাৰৰ ডালিমি জানো চাই লওঁ আহোনে নাহোঁ আহিলে বাৰু আপোনালোকক দেখুৱাম এতিয়া গৈ থাকোঁ আপোনালোকে মোক মৰম দি যাব তেতিয়াহে উৎসাহ পাম ভিডিঅ'বোৰ বনাবলৈ আৰু
শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত 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 ধন্যবাদ।